আদালজ ষ্টেপৱেল পাইছোঁ। এয়া এতিয়া ভিতৰত সোমাম, টিকেট ল'ব লাগিব। টিকেট লোৱাৰ পাছত আমি ইয়াতে ভিতৰত সোমাব পাৰিম। টিকেট দিয়ে, ইয়াত টিকেট দিয়ে। এইটোৱে হ'ল ষ্টেপৱেল, যিটো আদালজ ষ্টেপৱেল বা ৰুদ্ৰবাই ষ্টেপৱেল বুলি কোৱা হয়। গুজৰাটৰ গান্ধীনগৰ জিলাৰ আদালজ গাঁৱত আছে। এই ষ্টেপৱেলটো ভাৰতীয় বাস্তুকলাৰ এক সুন্দৰ নিদৰ্শন বুলি ধৰা হয়। একচুৱেলি ষ্টেপৱেলটো 1498 চনত বাঘেলা বংশৰ ৰাণা বীৰসিঙৰ স্মৃতিত তেওঁৰ পত্নী ৰাণী ৰুদ্ৰবায়ে সজাইছিল। ইয়াক গুজৰাটী ভাষাত বা মাৰোৱাৰী ভাষাত বাবৰিকে বাও বুলি কোৱা হয়, অৰ্থাৎ পানীৰ যি স্তৰ আছে সেই স্তৰলৈকে লৈ যোৱা। ইয়াৰ অৰ্থ সেইটোৱে। ইয়াৰ পানী খোৱা বোৱা বা অন্যান্য তেতিয়াৰ যি উৎসৱ পাৰ্বণ আছিলে সেই উৎসৱ পাৰ্বণতো এই কুঁৱাৰ পানী ব্যৱহাৰ কৰা হৈছিল। কিমান সুন্দৰকৈ সজাইছিল চাওকচোন। মাটিৰ স্তৰ আছে, সেই মাটিৰ স্তৰৰ পৰা 5 মহল তললৈকে বনাইছিল। মানে ওপৰৰ পৰা তললৈ একেবাৰে যি পানীৰ স্তৰ আছে, কুঁৱাৰ যিটো পানীৰ স্তৰ, সেই স্তৰলৈকে আহি পানী নি পেলাই ব্যৱহাৰ কৰিব পৰা যি ব্যৱস্থা তেতিয়াৰ দিনতে কৰিছিল। আৰু সিমান এই খুঁটাবিলাক চাওকচোন, এইখিনি চাওকচোন কিমান সুন্দৰকৈ বনাইছিলে তেতিয়াই। আজি যি ভাৰতীয় আৰ্কিটেকচাৰ, আজি এতিয়াৰ দিনততো আধুনিক বহুত যন্ত্ৰ আছে, কিন্তু তেতিয়াতো তেনেকুৱা যন্ত্ৰও নাছিলে। তথাপিতো কিমান সুন্দৰকৈ এইবিলাক সজাইছিলে। ৱাহ, খুব সুন্দৰ। প্ৰতিটো খুঁটা চাওকচোন কিমান সুন্দৰকৈ সজাইছিল। এই ষ্টেপৱেলটো চাবলৈ মই আগতেও আহিছোঁ যদিও ইয়াক দৌৰাদৌৰিকৈ মই চাই গুচি গ'লোঁ। ইয়াৰ ভিডিঅ' বা মই ফটো তেনেকৈ মই লোৱা নাছিলোঁ। তেতিয়া তেনেকুৱা ভাল মোবাইলো নাছিল মই যেতিয়া আহিছিলোঁ। এতিয়া যিহেতু আহিছোঁ, মই ভাবিলোঁ ভিডিঅ'টো মই নিজেই চোৱাৰ লগতে আনকো দেখুৱাওঁ। আপোনালোকে আহমেদাবাদ আহিলে নিশ্চয় চাব। আহমেদাবাদৰ পৰা প্ৰায় আহমেদাবাদ যদি আপুনি চাউথ ভোপাল ছাইডত আপোনালোকে আছে, তেতিয়াহ'লে প্ৰায় 35 কিলোমিটাৰ। চাওকচোন কিমান সুন্দৰকৈ নিখুঁতভাৱে বনাইছিল, সঁচাকৈ চকুত লগা। তেতিয়াতো কোনো যন্ত্ৰ পাতি নাছিল। আজিকালি ঘৰ সাজিবলৈ বহুত যন্ত্ৰ পাতি আছে, কিন্তু তেতিয়াতো একোৱেই যন্ত্ৰ পাতি নাছিল, হাতেৰে তেওঁলোকে বনাইছিল। তলত এটা কুঁৱা আছে, তো কুঁৱাটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো এটা কুঁৱা। একচুৱেলি ইয়াত দুটা কুঁৱা আছে বুলি কয়। এইফালে এটা কুঁৱা আছে আৰু সিটো পাৰে এটা কুঁৱা আছে। সেইফালে যোৱাৰ অনুমতি নাই। এইটো কুঁৱা চাওকচোন কেনেকুৱা ধৰণে সজাইছিল চাওকচোন বাৰু। কুঁৱাৰ পৰা যাতে পানী নি সুন্দৰকৈ এই 5টা মহল দেখিছেনে, 5 মহলৰ ওপৰলৈ নি তেওঁলোকে যাতে ব্যৱহাৰ কৰিব পাৰে। কিমান সুন্দৰ ব্যৱস্থা আছিলে। ইয়াত কোনো লাইট জ্বলি থকা নাই, কিন্তু লাইট নজ্বলিলেও সূৰ্যৰ পোহৰে ইমান ধুনীয়াকৈ পোহৰ কৰি ৰাখিছে যাতে কোনো অসুবিধা নহয়। চাওকচোন, এয়া সূৰ্যৰ পোহৰ, ইয়াতে লাইট নাই, কিন্তু অন্য যি বৈদ্যুতিক লাইট ইয়াতে জ্বলি থকা নাই, তথাপিতো একেবাৰে পোহৰ হৈ আছে।
পানী নিয়াত যাতে কোনো অসুবিধা নহয় ঘৰটো তেনেকৈ সজোৱা হৈছে সব ফালৰ পৰা যাতে পোহৰ আহিব পাৰে এয়া হ'ল ষ্টেপৱেলৰ বাহিৰ ভাগ মানে ওপৰ ভাগ এতিয়া আচলতে অলপমান কিছু সুৰক্ষাৰ বাবে কিছু ঢাকি থৈছে চৰকাৰে কাৰণ মানুহ পৰি যোৱাৰ এটা চান্স থাকে এইখিনি ঢাকি থৈছে কাৰণ আগতে চাগে এনেকুৱা কিবা ঘটনা ঘটিবও পাৰে আমি নাজানো ঢাকি থৈছে সেইটো সেই কুঁৱাটো ওপৰৰ পৰা আগতে দেখা গৈছিল এতিয়া চাব পৰা নাযায় এটো ঢাকি থৈ দিছে এটো স্টেপ আছিল এটো দিন আমি এনেকে পানী আনাৰ কি ব্যৱস্থা কৰিছিল তেওঁলোকে এটো এতিয়া বন্ধ তেনেকে স্টেপ আছিল তললৈ যাব পৰা সেই স্টেপেদি গৈ সেই কুঁৱাটো পোৱাৰ ব্যৱস্থা আছিল এইবিলাক স্টেপ আছিল এইবিলাক বন্ধ কৰি দিছে এটো কুঁৱাৰ পৰিভাগ দেখা নাযায় এইটো অকণমান দেখুৱাইছোঁ আপোনালোকক এইটো তললৈকে কিন্তু আমি ভিতৰত গ'লে অলপ দৃশ্যটো বেলেগ ধৰণে দেখা যায় ওপৰৰ পৰা এনেকুৱা দৃশ্যটো সেইটো